हेलो गाइज की खबर सकलो भाले आछे आपनालोक सकलोके मैं मोर नेक्स्ट ब्लगले स्वागतम जनाइछो एकदम बतरटो एकदम कि बुली कम आरो एनेका रोद दिसे নহয় माने एकदम मानुह बाहिरले उलाई जोवाटोय बहुत चिंता लागिसे आरो तातुतके एटा माने बहुत माने बेया लगा कथा आरो आमार पथारखনৰ पिछफाলৰ যিখন पथार आमार पथारखনত एकदम एकোৱে एबार खेति কৰিব নোৱাৰিলে খেতি একদম নাইকিয়া এবাৰ ইমান কষ্টকে মানুহে হাল চাল বোৱাইছিল কৰিছিলে মানে সকলোৰে মুখত কেনেকুৱা হাঁহি বিৰিঙিছিলে কিন্তু মানে বতৰটোৱে সব শেষ কৰি পেলালে একদম একোৱে নাই এতিয়ালৈকে কোনো মানে অকণো ৰুবও পৰা নাই তো বৰ বেয়া লাগে বহুত দুখ লাগে তো बारो এতিয়া আপোনালোকে দেখিছে মই একদম আজি গা চা ধুই কিনে একদম পুৰা ৰেডি হৈ গলো মই মানে এতিয়া যাওঁ বজাৰ কৰিবলৈ জখলা মন্ধাত দুটামান সৰুৰা বজাৰ আছে কৰিবলৈ কৰি মেলি আহোঁগে তো আজি দিনটোত মইনো কি কি কৰোঁ কলৈ যাওঁ আপোনালোকক সকলো দেখাই যাম আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে মই ৰেডি হ'লোঁ এতিয়া যাওঁ বজাৰলৈ তাৰপিছত বজাৰ কৰি আহি আপোনালোকক লগ পাই আছোঁ हेलो गाइज मैं बजार कर पालुही घर तार पाछते एतिया आमी आहिছোঁ हाकमुठित आमार बाजनी घरत माने भात खোৱা निमंत्रण আছে तो एतिया आमी आहि आছোঁ खुजकाही मोर लगत आहिছে बा আৰু हिमाद्री एया बा আৰু हिमाद्री एफाले या बा और हिमाद्री या आमी आहि आसो रोदतो एकदम मुखते लै पेलाई छाती ताती लै गई आसो आमी पथार दिए गईसो आमार अकमान चमु है पथार दि जाबले तो ठीक आछे गई पाई लওঁ ताছত देखाई आसो आरो जदि पारो आपनालोকক बाटत जदिहे पारो दे तेतियाहे माने भिडिओ करिम কৰি পেলাই आपनालोকক देखाई जाम आमी माथाउरी ऊपर ऊपर आमी गई आसो नीलाक्षी बा घरले आरो मामुहतर घरले ए जातो माने मोर भंटीजनीर तुलनी बियात देखाइसिलो जे ताई मामू ताहतर घरो काखते तो सिहतर घरलेও जाम तो या आमी गई आसो देखिसेने रोदतो केनेकाके उलाइसे आकाशखनले चाकचोन एकदम देखिसे केतियाबा এনেকুৱা ডাঙৰ কৰি আহে যেনেকে মানে পুৰাকে বৰষুণহে আহিব কিন্তু একদম এটু বৰষুণ নপৰে আমাৰ এইকনত নাজানো কি হ'ল আৰু এয়া পথাৰ দেখিছেই নহয় এবিলাক মাটি তেনেকে সনে পৰিয়ে আছে এয়া চাওক আপুনি আপোনালোকক তো মই কৈছিলো এ পথাৰখন দেখিলে দুখ লাগিব বুলি তো এয়া পথাৰ সনে পৰি আছে आमार मुनु गाइस एटा माथाउरी पार हो आहिलो एतिया को नेक्स्ट माथाउरी दि गई आसो सा मुनु घुरी दे आरो खुस काहि काहि गई आसो भात खाबर कारणे केनेकुवा रोड तो गाइज एतिया सेकेंड तो माथाउरी हे होल एतिया आमी पका रास्तात उठिसो आमार हिमाद्री आहिबই পৰা নাই আমি একদম ফাস্ট অভ্যাস আছে তো খুজকাহি কাহি টিউশন কৰা স্কুল যোৱা মানে বিভিন্ন কামত আৰু আমাৰ লৰা নাই যেহেতু ছোৱালীয়ে আৰু দুজনী ছোৱালীয়ে গতিকে আমি লৰা কাম কৰিব লাগে তো হৈ গৈছো আৰু গৈ আছো এয়া देखिसे एफाले एतिया लिखि थोৱা আছে साइनबोर्ड नामघरले भराली नामघरले जाय फाले आरो एटु रास्ताएदि बरिगाঁও जाय एतिया आमी भराली नामघरले जोৱা पथसो आमी देखुৱাই আছো আপোনালোকক नामघरले বুলি लिखि थोৱা আছে আমি নামঘৰ ৰাস্তাত আহি আছো
দেখিছেনে এয়া চনে পৰি আছে পথাৰ সঁচাই অতিকে মানে দুখ লগা কথা আৰু এয়া দেখিছে কঠীয়া যেনেকৈ পাৰিছিলে সেয়া কঠীয়া মানে আপোনাৰ পানীৰ অভাৱত গোটেই মানে ৰঙা পৰি পৰি গোটেই কঠীয়া শেষ এয়া দেখিছে চনে পৰি পৰি আছে মাটি এয়া এইবাৰ যে কি বিলাই হ'ব মানে মই ভাবিয়ে পোৱা নাইকিয়া দেখিছেনে আকাশখন এবাৰ চাওকচোন দেখিছে বিলাই এইবিলাক তো ঠিক আছে গাইজ আমি বাহঁতৰ ঘৰ পাওঁ হৈছেহি তো গৈ পাই আপোনালোকক দেখাই থাকিম আমি নীলাক্ষীবাৰ ঘৰ আহি পাই গ'লোহি এয়া আমাৰ মুনমুন বা অংশুমান এয়া আমাৰ বা আমি আহি পালোহি তো ঠিক আছে গাইজ বহুত ভাগৰ লাগিছে অলপ ৰৈ লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ নিব সেইকণতে তো গাইজ এতিয়া একদম চবেই কাপোৰ কানি সলাই কৰি ৰেডি এয়া আমাৰ মুনমুন বা বহি আছে এয়া আমাৰ মুনু হিমাদ্ৰী ঘূৰি দিয়া একদম গৰমত এয়া আমাৰ অংশুমান তাৰপিছতে এয়া মই যে কৈছিলোঁ মামু কথা এইজনীয়ে মামু তো দেখাই দিছোঁ তো মই আৰু এনেকৈয়ে দেখাম আৰু ইয়াতে এনেকৈ একদম অৱস্থা কাহিনী মতো আপোনালোকক দেখাইছোঁৱেই ন একদম দেখিছে একদম বাহিৰত ৰ'দ কেনেকুৱা দেখিছে তো ৰ'দ একদম গৰমত থাকিব নোৱাৰি তো নীলাক্ষীবাই কষ্টকৈ বনাই আছে তো ঠিক আছে অলপ পিছত লগ পাই আছোঁ তো গাইজ এয়া চাওকচোন সিহঁতৰ পিছফালে এয়া গোলনেমু দেখি একদম ভাল লাগি গৈছে এয়া মামুহঁতৰ আৰু মই কৈছোঁ এয়া আমাৰ গৃহস্থ আহিছে নেমু ছিঙিবলৈ দেখি পেলাই নেমু এটা লৈ যাওঁ বুলি ক'লোঁ তাৰপিছতে তাই সেয়া নেমু ছিঙিব আহিছে যিয়ে নহওক ঘৰৰ বস্তু দেখি ভাল লাগিছে এয়া চাওকচোন ইমান ধুনীয়াকৈ লাগি আছে নেমু গোলনেমু তো গৈছে এয়া তাই ছিঙিবলৈ বাৰু ব'লক আমি আৰু এইফালে যাওঁ এইফালে পিছফালে এয়া হাঁহ মুৰ্গী এয়া গঁৰাল হয় এয়া মাৰি কৰি থৈ দিয়া আছে ইফালে এয়া মুৰ্গী গঁৰাল হ'ব তাৰপিছতে এয়া তো কি নেমু নাজানো আৰু এয়া কি নেমু নাজানো আৰু তাৰপিছতে সেয়া আমি পিছফালে আহি আছোঁ তো এয়া হাঁহৰ গঁৰাল এয়া সিহঁতৰ পুৰণা বাৰী নেমু বাগান ন নেমু বাগান বিৰাট ধুনীয়া লাগিছে পৰিৱেশটো নাযাওঁ আৰু এইটো পুখুৰী কাৰ সিহঁতৰ নে তো পুখুৰী তো বিৰাট ধুনীয়া পৰিৱেশটো দেখুৱালোঁ আপোনালোকক চেগুন গছ এজোপা আম লাগেনে লাগে গাইজ এয়া নীলাক্ষীবাই কাষ্টাৰ্ড বনাই আনিছে ইমান ধুনীয়াকৈ চাওকচোন বৰমা ঠিক আছে ইমান ধুনীয়াকৈ বনাই আনিছে কাষ্টাৰ্ড আমি খাই লওঁ তো এয়া আপোনালোকে দেখিছে কাষ্টাৰ্ড বনাই আনি দিছে তো ঠিক আছে মই অকণমান কাষ্টাৰ্ডটো অকণমান টেষ্ট কৰি চাওঁ কাষ্টাৰ্ড এয়া বনাইছে আমাৰ কাৰণে নীলাক্ষীবাই ইমান কষ্ট কৰিছে এয়া পোলাও বনাই আছে একো কষ্ট কৰা নাই ভালহে লাগিছে মোৰ অনুভৱ হোৱা নাই দেই এয়াই মৰম ন সেইটোৱে মৰম ফ্ৰেণ্ডশ্বিপ হয় আজি জানা মৰম সেইবিলাকে আৰু ফ্ৰেণ্ডশ্বিপ বাই ভনী মৰম চব একেই আৰু দেখিছে এয়া
গাখীৰ পোলাও বনাই আছে তো ঠিক আছে মই আপোনালোকক আকৌ পিছত দেখাই আছোঁ তো গাইজ এয়া আমাৰ খানা দিলে তো ভাত ভাজি আচাৰ পাপৰ ইফালে মাছ ইফালে দালি চালাড পোলাও সেয়া তাৰপিছতে এয়া মাংস তো গাইজ আমি খাই লওঁ দেখিছে এতিয়া চবেই খোৱাত ব্যস্ত তো ঠিক আছে আমি খাই লওঁ খাই কৰি আপোনাক লগ পাই আছোঁ দেখাই আছোঁ আজৰি হ'লোঁ তো এতিয়া আমাক ৰঘুদায়ে তামোল আনি দিলে তামোল চামোল খাই কৰি আমি এতিয়া একদম চব ইয়াক দেখিছেনে চব পকাই চকাই একদম ঢালাই চব ঢালাই শুই আছে হিমাদ্ৰী একদম চব আৰু খাই কৰি বাই বাই সঁচাই নিৰাখিবা ইমান কষ্টকৈ ইমান যিহেতু ইমান গৰম ন গৰমৰ কাৰণে মানে গৰমক নেওচিয়ে এতিয়া নিৰাখিবাই আমাক আজি একদম কি ধুনীয়া মানে খানা এটা খোৱালে সদায় মনত থাকিব বহুত বহুত ধন্যবাদ নিৰাখিবা ঠিক আছে আমি চৌকাত সঁচাই ইমান যিটো ৰ'দ বা মানে আমি যিটো ৰ'দত ধৰক আহিছোঁ দেখিছে আপোনালোকক দেখাইছোঁৱে আৰু ইমান গৰম মানুহ মানে ভিতৰত হ'লেও থাকিব নোৱাৰি তো আজি আবেলি আমি যাম হাতীমূৰা অকণমান ফুৰি আহিমগৈ চব একেলগে গোট খাইছোঁ যিহেতু অকণমান ফুৰি কৰি আহিমগৈ টেম্পুতে যাম বাৰু যিহেতু আমাৰ ওচৰতে তো ঠিক আছে তেতিয়াহ'লে আমি হাতীমূৰা যাওঁতে আপোনালোকক মই ভিডিঅ' কৰি লৈ যাম আৰু আহিলোঁ এয়া মামুৱে চাহ বনাইছে নাখাওঁ বুলি কৈছিলোঁ তাৰপিছতে এয়া লাল চাহ আদা দিয়া তাৰপিছতে এয়া মালপোৱা বনাইছে গোসাঁই ঘৰ তাৰপিছত এতিয়া আহি আছে ভিতৰখন খুব আন্ধাৰেই বাৰু তাই মানে একদম পূৰা মানে ফুল গছ ৰুই কৰি খুব ভাল পায় তো এইটো ডগী হয় এইবিলাক মানে ফুল গছ ৰুই খুব ভাল পায় আৰু এয়া দেখা পাইছে ইমান ধুনীয়াকৈ ৰাখিছে বিভিন্ন ধৰণৰ ফুল আছে ইয়াত পাত ফুল আৰু ওলাল চাগে এইটো অশোক ফুল বুলি কয় ন কি ধুনীয়া লাগিছে ফুলজোপা চাওকচোন সঁচাই মানে কেতিয়াবা মানুহৰ মন চনবিলাক বেয়া লাগি থাকিলে মানে এনেকুৱা ফুল চুল যদি থাকে ফুল গছ মানে ফুলবিলাক চায়ে কিবা এটা মনটো ভাল লাগি যায় তো দেখিছে এইবিলাক নিজে এইবিলাক পেলনীয়া বস্তু দি পেলাই ফুল গছ ৰুই কৰি থৈছে ফুল কৰ্জা টেঙা এয়া দেখা পাইছে গছবিলাক পাত ফুল আৰু কিছুমান ফুলো আছে এইবিলাক সৰু সুৰা মানে এখন ফুলৰ বাগানেই আৰু বাগিচা আৰু ফুল বাগিচা চাৰিওফালে খালি ফুল 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 তো ঠিক আছে গাইজ আপোনালোকক দেখুৱালোঁ সৰু ফুলৰ বাগিচাখন আমাৰ মামুৰ তো ঠিক আছে আমি যাওঁ ভিতৰে চাহ খাব হ'ল চাহ তাহ খাই কৰি আপোনালোকক দেখাই আছোঁ আৰু এতিয়া যাম আমি হাতীমূৰা তো ঠিক আছে আমি হাতীমূৰালৈ গৈ থাকোঁতে আপোনালোকক দেখাই যাম
গাইজ আহি পেলাই পালোহি হাতীমূৰা। তো গৈ আছে, দেখিছে বলবম মানুহ পূৰা গৈ আছে আগত। আমাৰ টেম্পু আঁতৰতে ৰাখিলে যিহেতু ইয়াত বহুত ভিৰ হৈ আছে। আমি আকৌ ওলাই আহিব নোৱাৰিম সোনকালে, কাৰণ যিহেতু আমি ইমান বেছি সময় নাথাকোঁ, সোনকালে ঘৰ যাব লাগিব, কাৰণ ৰাতিপুৱাই গম পাইছে দুপৰীয়া ওলাই আহিছোঁ। ঠিক আছে, আমি ওচৰ গৈ পেলাই মই আপোনালোকক দেখাই আছোঁ। আহি আমি ওচৰ পাই গ'লোহি। দেখা পাইছে মেলা বৰাবৰ হৈছে। কি মেলা নিচিনা বেগ চেগো ধেৰ কিবা কিবি আহে ন? আজি প্ৰথম দেখিছোঁ। সঁচাই দেই। তো চাওক আপোনালোকে ইমান ধুনীয়া লাগিছে। জেলপিও আহিছে। তো বলবম মানুহ এজন জেলপি খাব, চিঙৰা খাব। তো ইয়াতে তেওঁলোকে স্নান কৰে। দেখা পাইছে, দেখিছে মন্দিৰলৈ যাব। এতিয়া যথেষ্ট মানুহ কম হৈ আছে। ৰাতি হোৱাৰ লগে লগে মানে ঢেৰ মানুহ আহিব, বহুত মানুহ হয় ইয়াত। ৰাতি নাম চাম হ'ব ইয়াত। তো ঠিক আছে গাইজ, মই দেখুৱাই যাম আপোনালোকক। হেল্ল' গাইজ, ফাইনেলি আহি মই ঘৰ পালোহি। এতিয়া ফ্ৰেছ হৈ ল'লোঁ। দিনটো বহুতো ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হৈ গ'ল। বহুত ভাল লাগিলে। আৰু নীলাক্ষী বা বহুত বহুত ধন্যবাদ, ইমান কষ্টকৈ ৰান্ধি বাঢ়ি খোৱালে আমাক। বহুত ভাল লাগিলে আজিৰ দিনটো। আৰু সকলো আমি মিলিজুলি আমি হাতীমূৰালৈ গ'লোঁ। হাতীমূৰা গৈ থকা হয়, কিন্তু আমি বলবম বুলি বা শাওণ মাহ বুলি এনেকৈ আজি প্ৰথম গৈছোঁ এনেকৈ। তো সেইকাৰণে বহুত মনটো ভাল লাগি আছে। তো সেইকাৰণে এটা ভিডিঅ' কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। শুভৰাত্ৰি।